ফ্ৰেণ্ড, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ' চাব। ভিডিঅ' দিম আৰু কিবা কিবি যি মন যায় তাকে বনাই আপোনালোকে চাব আৰু মোক মৰম দিব, আশীৰ্বাদ কৰিব। সকলোৱে কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। ফাৰ্ষ্ট আজি ভিডিঅ' বনাবলৈ লৈছোঁ। মন যায় আৰু কেতিয়াবা এইবিলাক ভিডিঅ' কৰি থৈ দিবলৈ, কেতিয়াবা চাবৰ মন যায়, সেইকাৰণে বনাই আছোঁ। আৰু ইয়াতো আমাৰ ভাগিন আৰু আমাৰ চিষ্টাৰ। মই মানে আজি মাহঁতৰ ঘৰত আহিছোঁ, চ' আহিয়ে কুৰ্তা মাৰি দিছোঁ। আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিবা কিবি বনাই থাকিম আৰু সদায়। মোৰ বিয়া যোৱা 4 মাহ হৈ গ'ল। বিয়াৰ ভিডিঅ' বনাইছে কিন্তু দিয়া নাই, দিম বাৰু পাছত। আজি এলবামটো চালোঁ ঘৰত আহি পিনে। আপোনালোকেও অলপ থুলমূলকৈ দেখাওঁ। এয়া ভণ্টি লৈ আহিছে, আপোনালোকক অলপমান দেখাই দিওঁ আৰু। এয়া ভণ্টি খুলি আছে এলবামটো। গুণু, তুমি চালানে নাই বিয়াৰ এলবাম? মই কিন্তু নলবেইৰা, কিন্তু লিখিত কওঁ। অলপ দেখাই দিছোঁ আপোনালোকক ফটোবিলাক। चढ़िया सखियों नी वेड़ा सजया, हाँ मेरा सजना मिलिया, सजना मिलन बधाइयां। আমার ফ্যামিলি ফটো, দেউতা, ভণ্টি, মইতো মোকতো চিনিয়ে পায়, বাইদেউ আৰু মা আৰু ভণ্টি। আমাৰ 4জনী ছোৱালী। বাইদেউ বিয়া হ'ল, মই বিয়া হ'ল, আৰু 2জনী আছে। জেঠাই, আমাৰ মাজু জেঠাই। এলবামটো দেখালোঁ, আপোনালোকে চাব। আৰু মোৰ বিয়াৰ প্ৰেজেণ্টবিলাক কিছু তাত ওপৰত আছে আৰু কিছুমান খোলা গৈছে। আৰু তোমাৰ ক'ত গ'ল? মুনুমাই ক'ত? গুণু কি পিন্ধি আছে? চাওঁ। বাপৰে, কাৰ চেণ্ডেল এযোৰ? মুনুমাহী পৰি যাবা। মাহীয়েকৰ চেণ্ডেল পিন্ধিছে। তুমি গান গাবা নেকি? গাবা? আহা। পেনটো মিলি গৈছে। গান গোৱা, লগৰ কিয় বান্ধা? ইমান গৰমত, ইমান গৰম দিছে আজি। নাগোৱা না? এই দাঁতকেইটা চা, দাঁতকেইটা। আগৰ দাঁতকেইটা কি খালে? চা, মেহেন্দি লৈছ নেকি হাতত? ক'ত? নায়ে দেখোন, গ'ল। বাপৰে, ঘামি গৈছো, ইমান গৰম। গান না। এইটো ভণ্টিৰ ফ্ৰক, সৰু ভণ্টিৰ। আমি একে গোটেইকেইটাৰে বডি। খনিছে চিকেন, মায়ে ভাতটো পাতি থ'লে। কি
এইকেইটা কি কৰি আছা দেৱন্দি ইয়াত মোবাইল টিভি ব্যস্ত क्या তোতা আৰু এটা ক'ত গ'ল গোটেইকেইটা মোবাইলতে বিজি সেইফালেতো এইটো মা ভাত বনাই আছে গানটো গাবা গা ভালকে ডাঙৰকে ক কি চাই আছা গুণু কি চাই আছ কথা কথা চাবা গৰমত কি নাখ মই লৈ আহিছিলোঁ ঘৰৰ পৰা কঁঠাল সেই গৰমত খাব নোৱাৰি লেট্ৰিন আমাৰ লেট্ৰিনটো দেখা দিব লাগে বোলে সেইটো ডাঙৰ বা গৰমতে বাহিৰতে বহি আছে আৰু কি খাইছে ঠাণ্ডা তুমি কি খাই আছ মাথাত তেল দিছোঁ নাৰিকলৰ তেল একদম বেমাৰী যেন লাগিছে মোক কাটা আজি বাও আহিলে ময়ো আহিলোঁ ঘৰত ভাল লাগিল বহুত আৰু অলপ চাউণ্ডৰ সেই হৈ আছে আৰু চাই চাই শব্দ ফেনৰ মাত সেইকাৰণে হাল্লা হৈ আছে আজিলৈ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ আশা কৰোঁ আপোনালোকে চাব আৰু পাছত পাৰিলে আৰু দিম আৰু এনেকৈ আৰু বেছি হৈছে নেকি মোৰ অলপ কোৱাত বেয়াকৈ নক'ব দেই কোনেও বেয়া কমেণ্ট নিদিব লাগে মোক কমেণ্টে নিদিব লাইকে নিদিব এনেই চাব আৰু বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছে সকলোকে মাই চোবা গালি